মই আজি আপোনালোকক মাহেকীয়াৰ কেইটামান সমস্যাসমূহ আলোচনা কৰিম। মাহেকীয়া হ'লে আপোনালোকে কি কৰিব লাগে। যৌৱনকাল আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰতি 28 দিনত অন্তৰ ঋতুস্ৰাৱ হয়। প্ৰথম ঋতুস্ৰাৱ 10 পৰা 12 বছৰ বয়সত আৰম্ভ হয় আৰু ইয়াক ৰাজপ্ৰবৃত্তি বোলা হয়। নিয়মিতভাৱে ঋতুস্ৰাৱ 45 পৰা 50 বছৰ বয়স পৰ্যন্ত চলি থাকে, বন্ধ হয় আৰু তাক ৰাজ নিবৃত্তি বোলা হয়। ঠাণ্ডা দিনত ঋতুচক্ৰৰ দিন বাঢ়ি 35 দিনত মানত হয় আৰু গৰম দিনত কমি আহি 24 পৰা 25 দিনত হয়। এবাৰ ঋতুস্ৰাৱ হ'লে 30 পৰা 40 মিলিলিটাৰ ৰক্তক্ষৰণ হয়। কিছুমান যুৱতী বা স্ত্ৰীৰ ঋতুস্ৰাৱ 3 সপ্তাহত, কিছুমানৰ এমাহ আৰু কিছুমানৰ 5 সপ্তাহত ঋতুস্ৰাৱ হয়। বংশগত কাৰণ, পৰিৱেশ, শাৰীৰিক স্বাস্থ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যেক যুৱতী বা স্ত্ৰীৰ ঋতুচক্ৰৰ সময় বেলেগ বেলেগ হয়। সেয়ে এনেধৰণৰ ঋতুচক্ৰৰ পাৰ্থক্য থাকিলে শৰীৰৰ একো ক্ষতিসাধন নহয়। ডিম্বাশয়ৰ পৰা ডিম্ব উৰ্বৰীকৰণৰ হৈ 12 পৰা 14 দিনত ডিম্ববাহী নলীত থিতাপি লয়। এনে অৱস্থাত প্ৰায় 2 দিন পৰ্যন্ত গৰ্ভনিষেচনৰ বাবে শুক্ৰৰ আগমনলৈ অপেক্ষা কৰি ৰয়। উক্ত সময়ৰ ভিতৰত শুক্ৰৰ লগত মিলিত হৈ গৰ্ভনিষেচন নহ'লে ডিম্ব পুনৰ জৰায়ু অভিমুখে গতি কৰে। সাধাৰণতে ডিম্ব উৰ্বৰীকৰণৰ প্ৰায় 26 পৰা 27 দিনৰ জৰায়ুত থকা কৰ্পাছ লুটিয়াম ক্ষয়প্ৰাপ্ত হোৱাৰ বাবে এষ্ট্ৰজেন আৰু প্ৰজেষ্টৰমন হৰম'ন স্ৰাৱিত হোৱাত বাধা উপজে। ফলস্বৰূপে জৰায়ুৰ স্লেমা কলাৰ শিৰা সংকুচিত হয় বাবে ক্ষয়প্ৰাপ্ত ডিম্বটো এৰি যায়। এনে অৱস্থাত ৰক্তস্ৰাৱ হৈ জৰায়ু আৰু ইয়নিৰ বাহিৰে ওলোৱাক ঋতুস্ৰাৱ বোলা হয়। ডিম্ব উৰ্বৰীকৰণৰ পৰা পুনৰ ঋতুস্ৰাৱ নোহোৱালৈকে স্ত্ৰীৰ শৰীৰৰ উষ্ণতা ৰাতিপুৱা বিচনাত শুই থকা অৱস্থাত প্ৰায় 03 পৰা 05 ডিগ্ৰী চেলছিয়াছ বা 051 ডিগ্ৰী ফাৰেনহাইট বৃদ্ধি পায়। সেয়ে নিয়মিতভাৱে দৈনিক শৰীৰৰ উষ্ণতা জুখি থাকিলে ডিম্ব উৰ্বৰীকৰণৰ সঠিক সময় নিৰূপণ কৰিব পাৰি। ঋতুস্ৰাৱ চলি থকা সময়ত ঋতুময়ী স্ত্ৰী শাৰীৰিক শ্ৰম আৰু সংগম লিপ্তৰ পৰা পৃথক থাকিব লাগে। শৰীৰত শ্ৰম আৰু সংগম লিপ্তৰ পৰা জৰায়ু আঘাতপ্ৰাপ্ত হৈ অত্যাধিক পৰিমাণে ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে। ঋতুস্ৰাৱৰ সময়ত ক্ষৰণ হোৱা তেজত প্ৰজেষ্টাগলেণ্ডিন নামৰ এক ৰাসায়নিক পদাৰ্থ উৎপন্ন হোৱাৰ বাবে জৰায়ুৰ মাংসপেশী, স্লেমা কলা আৰু শিৰা উপশিৰা সংকোচন হয়। সেই ঋতুস্ৰাৱৰ সময়ত 2 দিনমান আগৰ পৰাই কঁকালৰ আৰু তলপেটৰ বিষ আৰম্ভ হয়। সেয়ে এই বিষ ঋতুস্ৰাৱৰ 2-3 দিনলৈকে থাকি যায়। কঁকাল আৰু তলপেটৰ বিষ বেছি হ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। জৰায়ু আৰু স্তনৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সেয়ে ঋতুস্ৰাৱৰ 2 দিনমান আগৰে পৰা স্তনৰ আকাৰ সামান্য বৃদ্ধি পায়, টনটনীয়া হয়, স্পৰ্শ কৰিলে বিষ অনুভৱ হয়। ইয়াৰ উপৰি ঋতুস্ৰাৱৰ সময়ত বমিভাৱ আহে, খোৱাৰ প্ৰতি অনিচ্ছা, গাটো গৰম অনুভৱ হয়, কণ্ঠ কাঠিন্যতা, মূৰ ঘূৰণি আৰু ৰক্তচাপ সামান্য বাঢ়ে। এই সময়ত স্ত্ৰী পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। নেপকিন ব্যৱহাৰ কৰাটো ভাল। পৰাপক্ষত এই সময়ত গা ধুব নালাগে। ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত যৌনাংগ তথা শিৰা উপশিৰা সংকোচন হোৱাৰ ফলত স্ৰাৱ বন্ধ হ'ব পাৰে। গা ধুবলগীয়া হ'লে কুহুমীয়া গৰম পানীৰে গা ধুব লাগে। ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত ভালদৰে গা ধুব লাগে আৰু ডেটল পানীৰে যৌনাংগ ভালদৰে ধুই পৰিষ্কাৰ কৰিব লাগে। অসমীয়া সমাজ ব্যৱস্থাত ঋতুস্ৰাৱ হোৱাক চুৱা হোৱা বা নোৱাৰা হোৱা বুলি কোৱা হয়। এই সময়ত স্ত্ৰী সকলো ধৰণৰ শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত থাকে। এইদৰে 3 দিন অতিবাহিত হোৱাৰ পিছত গা পা ধুই পৰিষ্কাৰ হয় 4টো দিনত ৰাতিৰ আহাৰ গ্ৰহণ নকৰি লঘন দিয়ে। অসমৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে চলি অহা এটি নীতি নিয়ম সম্পূৰ্ণ স্বাস্থ্য আৰু বিজ্ঞানসন্মত হয়। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেন্তে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।